আপোনালোকে যদি এনেকুৱা যদি বৃদ্ধাশ্ৰম চিনি পায় বা আপুনি যদি বৃদ্ধাশ্ৰমৰ গৰাকী আপোনালোকক মই ৰিকুৱেষ্ট কৰি কৈছোঁ যে সেই আইতাগৰাকীক তাৰ পৰা লৈ যাওক আৰু তেওঁ যিকেইটা দিন বাচি আছে সেইকেইটা অকণমান শান্তি দিবলৈ চেষ্টা কৰক। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। মই গীতাশ্ৰী আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। ফ্ৰেণ্ডছ, পুৰণি কালৰ পৰা এটা প্ৰচলিত কথা আছে যে মাহঁতৰ মুখে মুখেও শুনিছোঁ যে মানুহক চিনা বহুত টান। ঠিক তেনেকৈ মানুহ কিমান বেছি ভাল হ'ব পাৰে আৰু কিমান বেছি দানৱ বা চৈতান হ'ব পাৰে সেইটো বিষয়ে আমি ভাবিব নোৱাৰোঁ। কিন্তু আজি ফ্ৰেণ্ডছ, মই আপোনালোকৰ আগত এনেকুৱা এটা কথা শ্বেয়াৰ কৰিবলৈ আহিছোঁ, এনেকুৱা মোৰ লগত ঘটা এনেকুৱা এটা সঁচা কাহিনীৰ দৃষ্টান্ত আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ, যিটো কথা শুনাৰ পাছত আপুনি বহুত আচৰিতো হ'ব আৰু লগতে বহুত বেছি আপুনি দুখো কৰিব। ফ্ৰেণ্ডছ, যিহেতু আমি এতিয়া দেখিছোঁৱে বা নিজে হ'লেও গম পাইছোঁ যে লকডাউন আৰম্ভ হোৱাৰ পৰা যিহেতু মানুহবিলাকে আমি নিজে নিজে ঘৰে ঘৰে থাকিবলগীয়া হৈছে। প্ৰথমতেতো এনেকুৱা অৱস্থা হৈ গৈছিলে যে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ, সেইটো আমি সকলোৱে জানো। মানে সেইটো সময়ৰ পৰা আজি সময়লৈ কথাখিনি কম হা। মানে সেইটো সময়ত কথাটো চব যিবিলাকে বিজনেছ কৰা মানুহ, যিবিলাক মানে ধনী মানুহ বা সেইবিলাকৰ কথা মই নকওঁ, কাৰণ মানে সেইবিলাক মানুহে যিবিলাক অলপ অলপ টকা জমা আছে যে তাহাঁতি মানে লকডাউন হ'লেও মানে চলি আছে শান্তিকৈ। কিন্তু যিবিলাক চৰকাৰী চাকৰিয়াল মানুহ সেইবিলাকে ঘৰৰ পৰাই কাম কৰি আছিলে বা যিবিলাক টিচাৰ্ছ হয়, যেনেকৈ মোৰ মাও এগৰাকী শিক্ষয়িত্ৰী হয়, মই মাক দেখিছিলোঁ তেওঁ ঘৰতে কুৱেশ্যনছ বনাই অনলাইন ক্লাছ কৰিছিলে। ঠিক তেনেকৈ যিবিলাক মানুহে মানে দিন হাজিৰা কৰি খোৱা মানুহ, দিনটো কমাই আহি মানে ৰাতি সাঁজটো খায়, সেই তেনেকুৱা মানুহবিলাকৰ কথা কৈছোঁ। যেতিয়া লকডাউন আৰম্ভ হ'ল তেতিয়াৰ পৰাই মানে ইমানেই বেয়া অৱস্থা হৈছিলে তেওঁলোকৰ। এতিয়াতো যথেষ্ট শিথিল হ'ল, এতিয়াতো মানুহৰ ঘৰে ঘৰে অলপ কিবা এটা হ'লেও কাম কৰি চলিছে মানুহবিলাকে। কিন্তু যিটো সময়ত প্ৰথম লকডাউন আৰম্ভ হৈছিলে, যিটো সময়ত আমি বহুত বেছি ভয় খাই গৈছিলোঁ, কৰোণাৰ যিটো ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে কৰোণাই, সেইটো সময়ত আমি চবেই জানো যে আমি কিমান বেছি ভয় খাই গৈছিলোঁ। সেইটো সময়ত ধৰক সেই যিবিলাক মানুহে দিন হাজিৰা কৰি খোৱা মানুহ, যিবিলাকে মানে সেই দৰিদ্ৰ শ্ৰেণীৰ তলৰ মানুহখিনি, তেওঁলোকৰ এনেকুৱা এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছিলে নিজৰ চলা ক্ষেত্ৰত, নিজৰ ভৰণ পোষণৰ ক্ষেত্ৰত। মানে আমিতো ভাবিবই নোৱাৰোঁ সেই সময়ত যে তেওঁলোকৰ কোনো টকা পইচা নাছিলে, কিন্তু চৰকাৰে দিছিলে কিছুমান সাহাৰ্য, কিন্তু কিছুমানে পালে কিছুমানে নাপালে। কিন্তু এটা কথা ক'ব লাগিব যে সেইটো সময়ত চৰকাৰৰ লগতে মানে আমাৰ ওচৰ পাজৰৰ মানুহে ইঘৰে সিঘৰক মানে সহায় কৰিবলৈ চেষ্টা কৰিছিল। তাৰ ভিতৰত মই আৰু মোৰ ভাইটিও মানে আমাৰ ঘৰৰ পৰা মই চেষ্টা কৰিছিলোঁ আমি। কিন্তু বহুতবিলাক এনেকুৱা মানুহ আছে যিবিলাক মানে ধৰক মাগি খায়, দিন হাজিৰা কৰি খোৱা মানুহৰ কথা মই নকওঁ। এতিয়া কৈছোঁ যে যিসকল মানুহে মাগি খায়, যাৰ নিজৰ ঘৰ পৰ্যন্ত নাই, যিবিলাকে ৰাস্তাত থকা মানুহ, সেইবিলাক মানুহৰ কথা ক'বলৈ ওলাইছোঁ। সেই তেনেকুৱা মানুহবিলাকৰ কেনেকুৱা অৱস্থা হৈছিলে আপুনি ভাবি চাওক। যদি আমাৰ নিচিনা মিডল ক্লাছ মানুহবিলাকৰ অৱস্থা বেয়া হৈছিলে, তেতিয়াহ'লে আপুনি চিন্তা কৰক যে যিসকল মানুহে ৰাস্তাত মানে ভিক্ষা মাগি খায় তেওঁলোকৰ অৱস্থা কি হ'ব। আমাৰ ঘৰৰ পৰা অকণমান আগলৈ যে মই টাউনলৈ যাওঁতে ছেইণ্ট পিটাৰ্ছ স্কুলৰ ওচৰতে এখন ব্ৰিজ পায়, পকা দলং এখন, সেই তাতে মানে আইতা এগৰাকীক মানে মই যেতিয়া মানে লকডাউন শিথিল হোৱাৰ পিছত যেতিয়া আমি টাউনত বস্তু আনিবৰ কাৰণে যাওঁ, মই যেতিয়াই টাউনলৈদি যাওঁ সেই ৰাস্তাটোৱেদি সেই ব্ৰিজখনত মানে সেই দলংখনত মই সেই আইতাগৰাকী একদম অৱস্থা বেয়া, মই তেওঁক তাত ভিক্ষা মাগি থকা দেখোঁ। কোনো মানুহে, মই নিজেই যেতিয়া প্ৰথম দেখিছোঁ, সেইফালে চব মানুহে মানে পাৰ হৈ গৈছে, কিন্তু তেওঁক মাত্ৰ এনেকৈ চাই গৈছে, কিছুমানে চোৱাও নাই। যেতিয়া মই প্ৰথমবাৰলৈ তেওঁক তাত দেখিছোঁ, মোৰ ইমানেই বেয়া লাগি গৈছে ফ্ৰেণ্ডছ। আপুনি বিশ্বাস কৰক, সেই আইতাগৰাকী ইমানেই অক্ষম যে তেওঁ মানে লাখুটি এডালৰ ভৰত বহুত কষ্টত মানে তেওঁ খোজ দিছে, হাত ভৰি ফুলি অহা, গাটোত তেওঁ কংকালটো বাহিৰে মানে ছালখন আৰু তেওঁ সেই জকাটো বাহিৰে একোৱেই নাই বুলি ক'ব পাৰি। মানে ইমানেই অৱস্থা বেয়া। এতিয়া যিটো সময়ত তেওঁ ভিক্ষা মাগি আছে সেই ৰাস্তাত দলংখনত বহি, তেওঁ মানে সেইটো সময়ত বিচনাত পৰি মানে শুশ্ৰূষা পাই থাকিব লাগিছিলে মানে নিজৰ ঘৰ মানুহৰ পৰা। মই তেওঁক দেখাৰ লগে লগে স্কুটিখনৰ পৰা নামিলোঁ আৰু মোৰ পাৰ্চটো খুলি চালোঁ। মোৰ পাৰ্চটোত মানে 500 টকা এটা আছিলে, যিহেতু মই বজাৰ কৰিব গৈছিলোঁ, আৰু ছাইডতে 50 ৰুপিজ এটা আছে। আৰু বিশেষকৈ মানে কি, মই যিহেতু নিজে চাকৰি একো নকৰোঁ, ঘৰৰ পৰা মাহঁতৰ ওপৰতে চলোঁ যিহেতু, কাৰণ মোৰ একো নাই। মই যিহেতু এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ যোৱাবাৰ মানে 2019ত। এতিয়া যিহেতু মোৰ কোনো এটা ইনকাম নাই, তেতিয়াহ'লে মোৰ নিজৰ যদি ইনকাম নাই, মই তেতিয়াহ'লে মাহঁতৰ পইচাই মই হাজাৰ বা 100 টকা মই এনেকৈ বেলেগক দান দি ফুৰিব নোৱাৰিম, যিহেতু কিয়নো মোৰ নিজে চলিবৰ কাৰণে নিজে নাই পইচা। এতিয়া মাহঁতৰ পকেট মানিতে মই চলিছোঁ, যিহেতু মাহঁতে যিটো দিয়ে। ঠিক তেনেকৈ মানে মই চালোঁ যে 500 টকাটো বজাৰ কৰিব দিছে আৰু 50 ৰুপিজ এটা এক্সট্ৰাকৈ আছে যে মোৰ ভাগৰ, মানে সেইটো মোৰ হয় মানে ধৰক এক্সট্ৰাকৈ থাকি যোৱা পইচা। ভাবিলোঁ মই এনেই বিশেষকৈ ধৰক 20, 10 তেনেকৈ দিওঁ আৰু কাৰোবাক এনেকৈ ভিক্ষা খুজিলে মানুহক।
কিন্তু মানে যেতিয়া মই চালোঁ যেতিয়া একোৱে পইচা নাই, অকল 50 ৰুপিজটোৱে আছে, 500 টকাটো যিহেতু দি দিব নোৱাৰিম কাৰণ মই বজাৰ কৰিব গৈছোঁ। মই সেইকাৰণে ভাবিলোঁ যে আইতাগৰাকীক 50 ৰুপিজটোৱে দি থৈ যাওঁ। তেওঁ মানে যেতিয়া মই তেওঁক পইচা দিব গৈছোঁ, আইতা এয়া লওক, আপুনি কিবা এটা কিনি খাব। তেওঁ তেতিয়া মোৰ মুখলৈ চাইছে আৰু চকুকেইটা জলজলীয়া কৰি কৈছে, আই মই এই পইচাটো লৈ কি কৰিম? কৈছোঁ, আইতা মই এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ, আপোনাক আগতে আজিলৈকে দেখাও নাই, ইয়াত আজি প্ৰথম দেখিছোঁ। এতিয়া মই হাতত একো লৈও অহা নাই আপোনাৰ কাৰণে, এইডোখৰত একো কোনো দোকানো নাই। এতিয়া মই আপোনাক মানে সেইডোখৰ মানে হাবিৰ নিচিনা অকণমান জেগা, ওচৰত মানে এনেকৈ দোকান পোহাৰ ওচৰত নাই। এতিয়া মই বোলো ঘূৰি যাবও নোৱাৰোঁ, আগলৈও বোলো অলপ দূৰ, এতিয়া কি কৰোঁ? ঠিক আছে, আপোনাৰ কাৰণে মই আহোঁতে কিবা এটা লৈ আহিম তেতিয়াহ'লে খাব পৰাকৈ। তেওঁ কৈছে যে আই আজি 2 দিন ধৰি মই ভাতেই খোৱা নাই। মানে মই সেই কথাটো শুনি ইমানেই বেয়া লাগিলে, মই নিজে চকুকেইটা জলজলীয়া হৈ গ'ল। মই ভাবিব পৰা নাই মানে আমি এসাঁজ ভাত নোখোৱাকৈ থাকিব নোৱাৰোঁ। আপুনি ভাবি চাওক নেকি, আমি আমাৰ ভাত খোৱা টাইমটো যদি অকণমান আধা ঘণ্টা বা 1 ঘণ্টা যদি লেট হৈ যায়, পেটটো এনেকুৱা কৰে যে আমি মৰিয়ে থাকিম তেনেকুৱা নিচিনা অনুভৱ হয়, আমাৰ পেটে কলমলাই উঠে। তেতিয়াহ'লে আপুনি চিন্তা কৰক সেই বুঢ়ী আইতাগৰাকী, তেওঁ মানে এনেকুৱা অৱস্থা বেয়া, তাতে তেওঁ দেহাটোতো একো নাই, তেওঁ যদি 2 দিন ধৰি ভাত খোৱা নাই, তেতিয়া আপুনি চিন্তা কৰক সেই আইতাগৰাকীলৈ। মই তেতিয়া এইটো ভাবিছোঁ যে এই আইতাগৰাকীক যেনে তেনে হ'লেও আজি মুঠতে মই চাউল কেইটামান হ'লেও আনি দিম বা কিবা এটা উপায় কৰি হ'লেও তেওঁক মই ভাত কেইটামান খুৱাম আজি। মই তেওঁক ক'লোঁ, আইতা ঠিক আছে মই তেতিয়াহ'লে আপোনাৰ কাৰণে চাউল লৈ আহিম। তেতিয়া ক'লে, অঁ ঠিক আছে আই, তই মোলৈ চাউলকে লৈ আহিবি, মোৰ মানে ঘৰত চাউলো নাই, এতিয়া কি কৰিবি? মই তেওঁক তেতিয়া সুধিলোঁ যে আইতা আপোনাৰ ঘৰত কোনো নাই নেকি? আপুনি যে এনেকুৱা সময়ত এনেকুৱা বয়সত আজি এনেকুৱা ৰাস্তাত আপুনি এনেকুৱা কৰি ভিক্ষা মাগিবলগীয়া হৈছে। তেওঁ কৈছে যে তেওঁৰ ঘৰত কোনো নাই, তেওঁ অকলে থাকে, তেওঁ ল'ৰা এজন আছিলে ঢুকালে বুলি কৈছে। যিহেতু তেওঁ এতিয়া এনেকুৱা অৱস্থা, কিন্তু তথাপিও এতিয়া নিজৰ পেটৰ তাৰণাত এতিয়া ঘৰত সোমাই থাকিলেও কোনো খানা নিদিয়ে, কোনো ভাত নিদিয়ে। এতিয়া তেওঁক কোনো যেতিয়া নিদিয়ে, তেওঁ নিজে ভিক্ষা মাগিবইতো আহিব লাগিব। মই এনেকুৱা লাগিছিলে আজি যদি মোৰ হাতত যদি কিবা এটা থাকিলেহেঁতেন, মোৰ চাকৰি এটা থাকিলেহেঁতেন, তেতিয়াহ'লে মই ডেইলি তেওঁক নিজৰ ধনেৰে কিবা এটা নহয় কিবা এটা ডেইলি খাব পৰাকৈ কিবা এটা নহয় কিবা এটা যোগাৰ কৰি দিলোঁহেঁতেন। কিন্তু ফ্ৰেণ্ডছ, আজি মই এই ভিডিঅ'টো বনোৱাৰ কাৰণ এটা বেলেগ। কালি সেই আইতাগৰাকীৰ কাৰণে মই ভাত কেইটামান লৈ গৈছিলোঁ, যিহেতু তেওঁৰ কাৰণে মই চাউল দাইল তেওঁক মই দি থৈ আহোঁ বা কিবা কিবি টাউনলৈ গ'লেও লৈ মেলি আহোঁ। কিন্তু কালি তেওঁক যেতিয়া লগ পালোঁ, যেতিয়া মই টাউনলৈ গৈছিলোঁ, তেতিয়া মানে আইতাগৰাকীক তেতিয়া দেখা নাছিলোঁ। কিন্তু মই ঘূৰি আহোঁতে দেখিলোঁ যে আইতাগৰাকী তাত বহি আছে। তেওঁ দেৰিকৈও আহিছিলে, কাৰণ বৰষুণ দিলে মানে তেওঁ তাত নাথাকে। সেইকাৰণে আগবেলা সময়ত বৰষুণ দিছিলে, মই মানে বৰষুণ এৰা পাছতে গৈছিলোঁ, সেইকাৰণে তেওঁ তাত দেখা নাছিলোঁ। মই যেতিয়া ঘূৰি আহিছোঁ তেওঁক তাত লগ পাইছোঁ। মই তেতিয়া ভবা নাছিলোঁ যে আইতাগৰাকীক তাত পাম। কিন্তু মই ঘৰৰ কাৰণে অলপ বস্তু লৈ আহিছিলোঁ, তেতিয়া ব্ৰেডো আনিছিলোঁ। মই তেওঁক তাত দেখি পিনে ব্ৰেডটোকে নমাই দিলোঁ। তেতিয়া তেওঁ মোক কান্দি পিনে কৈছে যে মোৰ বহুত ভোক লাগিছে আই, মই আজি ভাতেই খোৱা নাই গোটেই দিনটো, আনকি কালি ৰাতিও মই ভোকতে শুলোঁ, ঘৰতো চাউল নাই। তেতিয়া মইতো যিহেতু মানে টাউনৰ পৰা আহিছোঁ ঘৰলৈ, এতিয়া মোৰ হাতত চাউল তাউল নাই দিবলৈ, তেওঁক ব্ৰেডটোকে দিলোঁ। কিন্তু তেওঁ মোক ইমানেই বেয়া লাগিলে, তেওঁ ইমান ফেকুৰি কান্দিছে। তেওঁ মোক ফেকুৰি কান্দি কৈছে আজি মোৰ কোনো নাই, ল'ৰা ছোৱালী এটা থকা হ'লেও কিবা এটা হ'লেও খাবলৈ দিলেহেঁতেন, কিন্তু আজি মোৰ কোনো নাই। আজি মই এনেকুৱা এটা অৱস্থাত মৰিবলৈ দিন কেইটামান আছে, সেইটো সময়ত আজি মই এনেকৈ হাত পাতিব খাবলগীয়া হৈছে। নিজৰ ভৰিত মই ভালকৈ থিয় হ'ব নোৱাৰোঁ, সেইটো সময়তো মই ভিক্ষা মাগি খাবলগীয়া হৈছে। মই তেওঁক সান্তনা দিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া তেওঁক মই কথা দি থৈ আহিছোঁ যে ইয়াতে বহক, আপুনি ক'লেও নাযাব, আপুনি বিশ্বাস কৰক, মই ঘৰলৈ গৈ আপোনাৰ কাৰণে ভাত চব্জি লৈ এতিয়া আহিছোঁ। মানে ভাইটিও মোৰ লগত গৈছিলে, আমি দৌৰাদৌৰিকৈ একদম ভাত বান্ধি টিফিনত লৈ গৈছোঁ। লৈ গৈ পিনে আইতাগৰাকী তেওঁ মানে তাত যাবলৈ ল'লে, তেওঁ নাই। তাৰপিছত মইতো ভগৱানৰ বাটটো ভাবি লৈছোঁ, বাটটো ভাবি কৈছোঁ যে সেই ভগৱান যেনে তেনে আইতাগৰাকী তাত পালে হয়। আৰু মানে গৈ মেলি মই পাইছোঁগৈ, তেওঁ দলঙত নাই, তেওঁ গৈছেগৈ। মই ভগৱানক যিহেতু ভাবি গৈছিলোঁ, তেওঁ ৰাস্তাতে পালোঁ। তেওঁ ৰাস্তাত গৈ থাকোঁতে আইতা আপুনি ৰ'ব, আপুনি গৈছে কেলৈ? এনেকৈ কৈছে। তেওঁ কৈছে তই আহিলি কেনি? মই ভবা নাছিলোঁ তই আহিবি বুলি এনেকৈ কৈছে। মই কৈছোঁ যে মই আপোনাক কথা দিছিলোঁ কাৰণ মই আহিম কাৰণে, সেইকাৰণে মই আহিছোঁ। আৰু তেওঁ কৈছে, মই ক'লোঁ আপোনাৰ ভাত লৈ আহিছোঁ, খাই লওক। তেওঁ কৈছে কি তই মোলৈ ভাত লৈ আহিছে? তেওঁ কান্দি গৈছে জানে। আমি ছাতি তাতি ধৰি দিছোঁ ভাইটি মই যে ইয়াতে আপুনি খাওক, কাৰণ এতিয়া জেগাও নাই, এতিয়া ক'লে যাওঁ ন ফ্ৰেণ্ডছ। সেইকাৰণে মানে তেওঁ মই অকণমান মানে চাহ নিচিনা ৰাস্তাতে জেগাতে মই তেওঁক খাবৰ কাৰণে উলিয়াই দিবলৈ লৈছোঁ। তেওঁ কৈছে নাই আই, এইডোখৰতে মানুহৰ ঘৰতে আছে, ছাইডতে মানুহৰ ঘৰতে আছিলে। নাই আই, মোৰ ইহঁতৰ ঘৰতে মোক কেতিয়াবা মই সোমাওঁ, সেইকাৰণে ইহঁতৰ ঘৰতে মই বহি পিনে খাই লওঁ সেনেকৈ ক'লে। বোলো ঠিক আছে। মই মাতিলোঁগৈ। মই বোলো তেওঁ মানুহ ঘৰত তেওঁ মাতিছে, মই নাম চাম নাজানো ইমান, কিন্তু তেওঁ মাতিছে যে তেতিয়া ছোৱালীজনী ওলাই আহিছে বহুত দেৰি মূৰত। ছোৱালীজনী কৈছে কি হ'ল, কেলৈ আহিছোঁ, ওলাই যা এনেকৈ কৈছে আইতাগৰাকী।
ভাবি আচৰিত হৈছোঁ, ইমান বয়সীয়াল মানুহগৰাকী বৰ তেনেকৈ কথা কয় নি? তাৰপৰা মই কৈছোঁ, বা আপোনাক কথা এটা কওঁ, বেয়া নাপাব, মই মানে ভাত পানী লৈ আহিছোঁ। আইতাই কালিৰ পৰা ভাত খোৱা নাই বুলি কৈছে আৰু কান্দিছে, তেওঁ ভোকত আছে, সেইকাৰণে মই মানে ভাত পানী তেওঁলৈ লৈ আহিছোঁ আৰু তেওঁক আপুনি ভিতৰত দিব নালাগে, এই বাৰাণ্ডাখনতে অকল বহিবৰ কাৰণে দিয়ক, তেওঁ পকাতে বহিব, ইয়াতে তেওঁ ভাতকেইটা খাব দিওঁনে, মই কাঁহী বাতি পানীলৈকে লৈ আহিছোঁ, আপুনি একো টেনশ্যন ল'ব নালাগে, আপুনি মাত্ৰ এই পকাখনত বহি আপোনালোকৰ বাৰাণ্ডাখনত বহি অকল খাবলৈ তেওঁক দিলেই হ'ল, কাৰণ ৰাস্তাত বহি খাব বেয়া লাগে যিহেতু ভাত হয়। তেওঁ তেতিয়া মোক কৈছে, ৰ'ব মই মাক সুধি আছোঁ। মই বোলো, ভাতহে খাব বা, আপুনি ভাতকেইটাৰ কাৰণে মাক সুধিব লাগিছে নি? তেতিয়া নহয় বোলে, মই সুধিব লাগিব বোলে। তেতিয়া ক'লে, ঠিক আছে সুধি আহক। তাই গৈ পিনে মাকক সুধিলেগৈ, মাকে পাছফালেনো গা ধুই আছিলে। সেই ছোৱালীজনীয়ে মাকক কৈছে, সেই বঙালী বুঢ়ীজনী যে ভিক্ষাৰীজনী, সেইজনী আহিছে আৰু ছোৱালী এজনী আহিছে, ভাত লৈ আহিছে বোলে, আমাৰ ঘৰত বহি খাবলৈ লাগে বুলি কৈছে। মায়ে কৈছে, খেত যা, সেই বঙালী চাবক বুঢ়ীজনী খেত, সেনেকৈ কৈছে। মই নিজে শুনি পাইছোঁ। তাৰপিছত মই আইতাক কৈছোঁ, আইতা ছোৱালীজনীয়ে কি যেন টান পাব, আপুনি ব'লক তাতে খাব। আইতাই কৰি কৈছে, নহয় আই, তই চিন্তা নকৰিবি, সিহঁতৰ মোৰ মানুহে ইয়াতে খাব দিব, সেনেকৈ কৈছে। ছোৱালীজনী ওলাই আহিলে বহুত দেৰি মূৰত, আহি পিনে কৈছে, নাই এই বুঢ়ীজনী উলিয়াই লৈ যাওক, ইয়াত মানে আমাৰ ঘৰত এইবোৰ খাবলৈ চাবলৈ নিদিওঁ। মই কৈছোঁ, আপোনালোকৰ ভিতৰত নহয় বা, এই জাষ্ট আপোনালোকৰ যে চোতালখনৰ এই যে পকাখনতে বহি পিনে আইতাগৰাকী খাব আৰু ওলাই যাব, কাৰণ বাহিৰত মানুহে দেখিব, বেয়া লাগে যিহেতু। মই ইমান তেওঁক ৰিকুৱেষ্ট কৰিলোঁ ফ্ৰেণ্ডছ, কিন্তু তথাপিও মানে মই আচৰিত পালোঁ, ইমান অন্তৰখনে মানৱীয়তা বুলি কোৱা গুণটো নাই নি, মানে মানৱতা নাই নেকি? মানে অন্তৰত দুখ, মানে বেজাৰ, মানে মানুহৰ প্ৰতি মানে ফিলিংছ নাই নেকি? মানে মোৰ ইমান বেয়া লাগিলে ফ্ৰেণ্ডছ, মানে সেই আইতাগৰাকী যেতিয়া দেখোঁ নাই, মোৰ মানে বহুত বেছি বেয়া লাগে ফ্ৰেণ্ডছ। মোৰ নিজৰ এনাইলৈ মনত পৰি যায়। মানে মই এনাইও সেনেকুৱাই, যেতিয়া মানে মই বহুত সৰু আছিলোঁ, কিন্তু তেওঁ এনাই সেয়া আইতাগৰাকী নিচেই একে আছিলে। মোৰ বহুত বেছি বেয়া লাগিলে যে কেনেকুৱা আপোনাৰ ফ্ৰেণ্ডছ, যে সেই বুঢ়ী মানুহগৰাকী তহঁতৰ ঘৰত ভাত দিব নালাগে, প্লেটো দিব নালাগে, পানীও দিব নালাগে, একো, অকল বহি সেই আইতাগৰাকীটা ভাতকেইটা খাব, সেইটো কাৰণেতো অকণমান 5 মিনিটৰ কাৰণেতো জেগাটা দিব নোৱাৰে ফ্ৰেণ্ডছ, আপুনি নিজে ভাবি চাওক। একদম মানে আইতাগৰাকী একদম গতিয়াই খেদো যেন কৰিছে। মানে মই ক'লোঁ, বা আপুনি খেদিব নালাগে, আইতাগৰাকী ঠিক আছে, আইতা আপুনি আহক হেল্প কৰিব, মই আপোনাৰ ঘৰত ঠিক কৰি দিম। মই ইমান বেছি বেয়া লাগিছিল, একদম মানে বহুত ৰুডলি, ইমান বেয়াকৈ মানে ট্ৰিট কৰিছে। কেনেকুৱা মেণ্টেলিটিৰ মানুহে ফ্ৰেণ্ডছ, মই মানে ভাবিব নোৱাৰিলোঁ। আৰু মই আপোনালোকক যিহেতু মোৰ মনৰ কথা সকলো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ, মানে সেইকাৰণে ভাবিলোঁ যে এইটো কথা আপোনালোকক শ্বেয়াৰ কৰোঁ, যে মানে এইখন পৃথিৱীটো মানে মানুহে মানে শ্ব' অফ কৰি দেখায় যে মই বহুত ভাল, মই আমুক তামুক, কিন্তু আচলতে মানুহৰ ভিতৰত কিমান বেছি ডাঙৰ মানে চৈতান সোমাই আছে, কিমান গেলা সোমাই আছে। এনেকুৱাবিলাক মানুহক যেতিয়া এনেকুৱা সন্মুখীন হয় নাই এনেকুৱা চিটুৱেশ্যনৰ ফ্ৰেণ্ডছ, তেতিয়াই ধৰা পৰা যায়। মই প্ৰথমতে এনেকুৱা আহিছিলে যে নিশ্চয় নিদিয়ে, প্ৰথমতে ভাবিলোঁ ঠিক আছে দিব কিজান, যিহেতু মই তেওঁলোকৰ ঘৰ একো বিচাৰি যোৱা নাই, অকল আইতাগৰাকীৰ কাৰণে সেই পকা জেগাডোখৰত যিহেতু সিহঁতৰ চোতালখনত হয় বহিবই আৰু তাত ভাতকেইটা খাবহে, দিব কিজান। কাৰণ আমাৰ ঘৰলৈও আহিলেও মই আমাৰ ঘৰৰ বাৰাণ্ডাত বহি কোনোবা দুখীয়া মানুহ হওক, মগনীয়া হওক, আমি চাহ তাহ খুৱাই পঠিয়াওঁ ফ্ৰেণ্ডছ, বহুত ভালকৈ। কিন্তু মই ফ্ৰেণ্ডছ ভাবিব নোৱাৰিলোঁ, আচৰিত মানুহ মানে খেদাই দিওঁ যেন কৰিছে। মানে মই ক'লোঁ, আইতা আহক, আপুনি চিন্তা নকৰিব। ভাইটিয়ে মানে মোৰ লগত মোৰ ভাইটি গৈছিলে, ভাইটিয়ে অকৰা লাগি গৈছে আৰু মইতো তাতে চকু পানী ওলাই গ'ল ফ্ৰেণ্ডছ। মই আইতাগৰাকীক বাহিৰলৈ আনিলোঁ, সেই যিডোখৰ জেগাত মই চাফা কৰি দিছিলোঁ, তেওঁ তাতে বহি খাওক বুলি ক'লোঁ। আইতাগৰাকীও নিশ্চয় তেওঁ দুখ পাইছে। ক'লোঁ, আইতা আপুনি দুখ নকৰিব, কিছুমান মানুহ থাকে এনেকুৱা। মোক তেতিয়া সেই ছোৱালীজনী পিছফালে মাতি কৈছে, তুমি বঙালী বুঢ়ীজনীৰ লগত কিহত পগলা হৈছা? মোক কৈছে, এইজনী এনেই মিছা কথা কৈছে বুলি কৈছে। মোৰ মানে অন্তৰত গৈছিলে মন, মানে খুব চিঞৰি পিনে তাইক ঠিকছে গালি কেইটামান দিবলৈ, আৰু মানে বহুত এনেকুৱা মন গৈছিলে যে ক'বলৈ, যে তই যেতিয়া এসাঁজ নোখোৱাকৈ ভোকত থাকিবি নাই, তাৰ ভোকৰ মূল্যটো, পেটৰ ভোকৰ তাৰণাটো কি নহয়, সেইদিনাখনহে তই বুজ পাবি। কিন্তু মই নকৰোঁ, কাৰণ সেইটো তাহাঁতৰ ঘৰ হয়। আইতাগৰাকী তাতে বাহিৰতে মই খাব দিলোঁ, ভাইটিয়ে মই ছাতি ধৰি থাকিলোঁ, তেওঁ ধুনীয়া খোৱালোঁ, বাকী থকাখিনি তেওঁ মই টিফিনতে ভৰাই মোনাটো সৈতে দি পঠিয়াই দিলোঁ। আইতাগৰাকীয়ে তেওঁ চকু পানী ওলাই গৈছে খাওঁতে। কিন্তু ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ আগত এইখিনিয়ে কথা ক'বলৈ আহিছিলোঁ যে পৃথিৱীখনৰ মানুহ ঢেৰ ৰকমৰ আছে, আমিও জানো সেইটো কথা, কিন্তু মানুহৰ মনত, বিশেষকৈ মই আমাৰ এইডোখৰ এৰিয়াৰ কথা কৈছোঁ, আমাৰ ঘৰৰ ওচৰৰ এই মানুহ মানে এনেকুৱা মেণ্টেলিটি। সেই আইতাগৰাকী কৈছে যে কোনোবা বৃদ্ধাশ্ৰম যদি আছে মোক পঠিয়াই দিয়াচোন, নহ'লে মোক ভগৱানে মাৰি কেলে নপঠিয়ায়। মই এইটো সময়ত এনেকুৱাকৈ ভিক্ষা মাগি খাবলগীয়া হৈছে, যিটো সময়ত মই মৰিব লাগিছিলে। ভগৱানে মোক মাৰিও নিনিয়ে, মই এনেকৈ কি পাপ কৰিছোঁ। আৰু তেওঁ মোক মুখলৈ চাই কান্দিছিলে।
ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো যদি এনেকুৱা মানুহে চাই আছে, যদি আপুনি কোনোবাৰ এনেকুৱা বৃদ্ধাশ্ৰমৰ যদি এনেকুৱা কোনো আশ্ৰমৰ গৰাকী হয়, আপোনাৰ ঘৰৰ ওচৰে পাজৰে যদি এনেকুৱা কোনোবা বৃদ্ধাশ্ৰম বা আশ্ৰম আছে য'ত এই আইতাগৰাকীয়ে মানে কমচে কম তেওঁ নিজৰ যিকেইটা দিন বাচি আছে সেইকেইটা দিনত যদি অকণমান যদি শান্তি লাভ কৰিব পাৰে, আপোনালোকে যদি এনেকুৱা যদি বৃদ্ধাশ্ৰম চিনি পায় বা আপুনি যদি বৃদ্ধাশ্ৰমৰ গৰাকী হয় বা আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে যদি এনেকুৱা মানুহ আছে যি এনেকুৱা বৃদ্ধ মানুহবিলাকক সহায় কৰিবলৈ আগবাঢ়ি আহে বা বৃদ্ধাশ্ৰম আছে, তেতিয়াহ'লে প্লিজ সেই আইতাগৰাকী ইয়াতে মানে মেজেঙা চেণ্ট পিটাৰ্ছ স্কুলৰ ওচৰৰ এখন ব্ৰিজ, যিখন মানে পকা দলংখন, সেই বাইঘৰটোৰ ওচৰতে তেওঁ তাতে ভিক্ষা মাগি থাকে। তেওঁলোকক মই ৰিকুৱেষ্ট কৰি কৈছোঁ যে সেই আইতাগৰাকীক তাৰ পৰা লৈ যাওক আৰু তেওঁ যিকেইটা দিন বাচি আছে সেইকেইটা অকণমান শান্তি দিবলৈ চেষ্টা কৰক। যদি আপোনালোকে জানে তেতিয়াহ'লে প্লিজ সেই আইতাগৰাকীক হেল্প কৰক, আগবাঢ়ি আহক। ফ্ৰেণ্ডছ, মই আপোনালোকক ইমানখিনি কথা ক'ব বিচাৰিছিলোঁ যে মোৰ বহুত বেছি বেয়া লাগিছিলে, সেইকাৰণে মই মনৰ কথাখিনি আপোনালোকৰ শ্বেয়াৰ কৰিবলৈ আহিলোঁ। প্লিজ ফ্ৰেণ্ডছ, এই আইতাগৰাকীক হেল্প কৰিবলৈ চেষ্টা কৰক আৰু এনেকুৱা ধৰণৰ আইতা দদৌসকলক আপোনালোকে যেন হেল্প কৰে যেন, তাকে আপোনালোকৰ আগত ৰিকুৱেষ্ট কৰিলোঁ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্তি ঘটাইছোঁ। বহুত বেছি বেয়া লাগিলে আৰু অকণমান মই ইম'চনেল হৈ গ'লোঁ, তাৰ কাৰণে বেয়া নাপাব। আৰু মই কোনো ইম'চনেল ড্ৰামা কৰা নাই। প্লিজ আপোনালোকে মোক বেয়া কমেণ্ট নকৰিব। মই অন্তৰৰ কথাখিনি শ্বেয়াৰ কৰিছোঁ আৰু